সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৰে ভাল আৰু তোমালোকে এইকেইদিন ঘৰত থাকি ভালদৰে পঢ়া শুনা কৰিছা বুলি মই ভাবিছোঁ। গতিকে আজি আমি সমাজ বিজ্ঞানৰ যিটো অধ্যায় আমি ইতিমধ্যে আৰম্ভ কৰিলোঁ, ৰাজনীতি বিজ্ঞানৰ ধাৰণা। আজি ইয়াৰ আমি শেষৰ খণ্ড যি নেকি শেষৰ পাঠ অংশখিনি আছে তাক আজি আমি শেষ পঢ়িম। ৰাজনীতি বিজ্ঞানৰ আৱশ্যকতা। আজি আমি ৰাজনীতি বিজ্ঞান কিয় আৱশ্যক বা ইয়াৰ জ্ঞান আমি কিয় পাব লাগে, ইয়াক আমি কিয় জানিব লাগে তাৰ বিষয়ে আজি আমি পঢ়িম। আৱশ্যকতা মানে আমি যদি ইংৰাজীত বুজো তেন্তে হ'ব ইম্পৰ্টেঞ্চ অফ পলিটিকেল চায়েন্স। গতিকে আমি ৰাজনীতি বিজ্ঞান কিয় পঢ়িব লাগে, এই বিজ্ঞান বা এই বিষয়টো পঢ়িলে আমি কেনেদৰে লাভালাভ আমাৰ হ'ব বা কি আমাৰ লাভালাভ হ'ব এই বিষয়ে আজি আমি জানিম। গতিকে তোমালোকে নিজ নিজ পাঠ উলিয়াই লোৱা আৰু বুজিবলৈ চেষ্টা কৰা। গতিকে প্ৰথমতে তোমালোকে চোৱা কিয় আমি ৰাজনীতি বিজ্ঞান পঢ়িব লাগে। প্ৰথম হৈছে যে প্ৰত্যেক নাগৰিকে, তোমালোকে বৰ্ডলৈ মন কৰিবা, প্ৰত্যেক নাগৰিকে নিজে বাস কৰা সমাজ। গতিকে আমি সকলো নাগৰিকে এখন সমাজত আমি বাস কৰোঁ, ঠিক আছে। গতিকে প্ৰত্যেক নাগৰিকে নিজে বাস কৰা সমাজখনৰ বিষয়ে আৰু সমাজত বাস কৰা আন নাগৰিকৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰা উচিত জানিবলৈ। গতিকে তোমালোকে মন কৰা এতিয়া যে প্ৰত্যেক নাগৰিকে নিজে বাস কৰা সমাজখনৰ বিষয়ে আৰু সমাজত বাস কৰা আন নাগৰিকৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰা উচিত জানিবলৈ। গতিকে ইয়াত দুটা কথা সোমাই আছে, তোমালোকে ভালদৰে মন কৰা যে প্ৰথম কৈছে যে নাগৰিকে, প্ৰত্যেক নাগৰিকে, আমি সকলোৱে একোজন নাগৰিক। কোন দেশৰ নাগৰিক? ভাৰতৰ নাগৰিক, ভাৰত দেশৰ নাগৰিক। গতিকে আমি বাস কৰা সমাজখনৰ বিষয়ে আমি জানিব লাগিব, আমাৰ ভাৰতীয় সমাজখনৰ বিষয়ে আমি জানিব লাগিব। যদি আমি আমাৰ সমাজখনৰ বিষয়ে নাজানো, ইয়াৰ ইতিহাসৰ বিষয়ে নাজানো, আমাৰ পূৰ্বপুৰুষসকলৰ বিষয়ে নাজানো, তেন্তে আমি নাগৰিক হিচাপে বিফল। গতিকে প্ৰথম জানিব লাগিব আমাৰ ভাৰতীয় সমাজখনৰ বিষয়ে, ইয়াৰ ইতিহাসৰ বিষয়ে। তাৰপিছত আমি সামাজিক প্ৰাণী। মই তোমালোকক কৈছিলোঁ শ্ৰেণীত, তোমালোকৰ চাগে মনত আছে যে মানুহ হিচাপে আমি হৈছোঁ সামাজিক প্ৰাণী। সমাজত বাস কৰিবলৈ আমাক অন্য নাগৰিকৰ প্ৰয়োজন, অন্য মানুহৰ প্ৰয়োজন। আমি অকলশৰে আমি হাবি জংঘলত থাকিব নোৱাৰোঁ, হয়নে? গতিকে যেতিয়া আমি এখন সমাজত বাস কৰিছোঁ, আন নাগৰিকৰ সৈতে আমি বাস কৰিছোঁ, গতিকে আমি এটা ভাল সম্পৰ্ক, আমি হাই কাজিয়া লাগি থাকিব নোৱাৰোঁ। আমি এটা বন্ধুত্বপূৰ্ণ, এটা ভাতৃসুলভ সম্পৰ্ক আমি আন নাগৰিকৰ সৈতে আমি হ'ব লাগিব বা ৰাখিব লাগিব। সেয়া লাগে বেলেগ জাতিৰে হওক, বেলেগ বৰ্ণৰে হওক, বেলেগ ধৰ্মৰে হওক, আমি সকলোৰে লগত এটা সুসম্পৰ্ক ৰক্ষা কৰি চলিব লাগিব। গতিকে কেনে সম্পৰ্ক হ'ব লাগে, সমাজখনৰ বিষয়ে আমি কেনেদৰে জানিম, এই সকলোখিনি জ্ঞান আমাক কোনে দিব? আমাক দিব ৰাজনীতি বিজ্ঞানে। গতিকে এইটো হৈছে ইয়াৰ প্ৰথম গুৰুত্ব বা প্ৰথম আৱশ্যকতা। ঠিক আছে, বুজিছা? এতিয়া 2 নম্বৰ পইণ্টলৈ আহা। ৰাষ্ট্ৰ আৰু ইয়াৰ বিভিন্ন ৰাজনৈতিক সংগঠন, বিভিন্ন ৰাজনৈতিক সংগঠন, এই শব্দটোলৈ মন কৰা দেই। ৰাষ্ট্ৰ আৰু ইয়াৰ বিভিন্ন ৰাজনৈতিক সংগঠনৰ বিষয়ে সচেতন, তুমি সচেতন হ'ব লাগিব, আমি সচেতন হ'ব লাগিব। আৰু জ্ঞানী হ'বলৈ কি লাগে? আমাক ৰাজনীতি বিজ্ঞানৰ আৱশ্যকতা আছে। গতিকে ৰাজনৈতিক সংগঠন, ৰাষ্ট্ৰ এখন সুৰূপে বা ভালকৈ পৰিচালিত হ'বলৈ আমাক বিভিন্ন ধৰণৰ সংগঠন লাগে। কেনেধৰণৰ ৰাজনৈতিক সংগঠনৰ কথা কৈছে? চৰকাৰৰ কথা কৈছে, সংসদ ভৱনৰ কথা কৈছে, পাৰ্লিয়ামেণ্টৰ কথা কৈছে। এই সংসদ ভৱনত কি থাকে? ৰাজ্যসভা থাকে, লোকসভা থাকে, হয়নে নহয়? তেনেদৰে আমাৰ আইন পৰিচালিত হ'বলৈ আমাৰ কি আছে? হাইকোৰ্ট আছে, উচ্চ ন্যায়ালয় আছে, উচ্চতম ন্যায়ালয় আছে। গতিকে সেই ন্যায়ালয়বোৰ কেনেকৈ পৰিচালিত হয়, আমাৰ চৰকাৰখন কেনেকৈ গঠন হয়, লোকসভাৰ কাম কি, ৰাজ্যসভাৰ কাম কি, প্ৰধানমন্ত্ৰীৰ কাম কি, বা আমাৰ বিধায়কসকলৰ কাম কি, এই সকলোবোৰ আমি জানিব লাগিব। এজন সুনাগৰিক হিচাপে বা এজন দেশৰ নাগৰিক হিচাপে আমি এইখিনি কথা জানিব লাগিব, অৰ্থাৎ জ্ঞানী হ'ব লাগিব আৰু সেইবোৰ আমি সচেতন হ'ব লাগিব। গতিকে এইবোৰৰ বিষয়ে আমাক কোনে জ্ঞান দিয়ে? ৰাজনীতি বিজ্ঞানে আমাক জ্ঞান দিয়ে। তাৰ পিছৰটো চোৱা, 3 নম্বৰটো চোৱা, সুনাগৰিকৰ সৃষ্টি কৰিবলৈ। ৰাজনীতি বিজ্ঞানৰ জ্ঞান বা এই বিষয়টো আমাক কিয় প্ৰয়োজন? একোজন সুনাগৰিক। সুনাগৰিক কোন? যিয়ে নেকি সমাজখনৰ বিষয়ে জানে। সুনাগৰিক কোন? যিয়ে নেকি আনৰ সৈতে ভাল এটা সম্পৰ্ক ৰাখে। সুনাগৰিক কোন? যিয়ে নেকি নিজৰ ৰাজনৈতিক সংগঠনবোৰৰ কথা জানে। গতিকে সুনাগৰিক হ'বলৈ আমাক ৰাজনীতি বিজ্ঞানৰ প্ৰয়োজন। ঠিক আছে, বুজিছা?
এতিয়া বাকি দুটা পইণ্টলৈ মন কৰা এটা 4 নম্বৰ পইণ্টটো চোৱা গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিক হিচাপে নিজৰ অধিকাৰ আৰু কৰ্তব্য সম্পৰ্কে সচেতন হ'বলৈ আমাৰ কিছুমান মৌলিক অধিকাৰ আছে ইতিমধ্যে তোমালোকে আগৰ শ্ৰেণীবোৰত পঢ়ি আহিছা আমাৰ কিছুমান মৌলিক অধিকাৰ ফান্ডামেন্টাল ৰাইটস আছে আমাৰ কিছুমান মৌলিক কৰ্তব্য ফান্ডামেন্টাল ডিউটিজ আছে হয়নে নহয় আমাৰ মৌলিক অধিকাৰ কেইটা আছিল কেই প্ৰকাৰ আছিল 6 প্ৰকাৰ সমতাৰ অধিকাৰ শোষণৰ বিৰুদ্ধে অধিকাৰ হয়নে ধৰ্মীয় অধিকাৰ এইবোৰ আমাৰ মৌলিক অধিকাৰ গতিকে আমাৰ মৌলিক অধিকাৰবোৰ কি এই অধিকাৰবোৰ আমি কেনেকৈ ভোগ কৰিব পাৰো আমি জানিব লাগিব লগতে আমি ৰাষ্ট্ৰপতি কেনেকৈ দায়বদ্ধ আমি ৰাষ্ট্ৰপতি কি কাম কৰিব লাগিব কাৰণ অধিকাৰবোৰ ললেই নহব আমি দেশৰ প্ৰতি বা সমাজৰ প্ৰতি কিছুমান কাম কৰিব লাগিব গতিকে এইবোৰ হৈছে আমাৰ ডিউটি আমাৰ কৰ্তব্য আমাৰ ৰাষ্ট্ৰীয় সংগীতক আমি সন্মান জনাব লাগিব ৰাষ্ট্ৰীয় পতাকাক আমি সন্মান জনাব লাগিব আমাৰ পৰিৱেশক আমি কি কৰিব লাগিব সুৰক্ষিত কৰিব লাগিব এইবোৰ হৈছে আমাৰ কিছুমান কৰ্তব্য গতিকে অধিকাৰ আৰু কৰ্তব্য সম্পৰ্কে আমি সচেতন হ'ব লাগিব আৰু আমাক জ্ঞান কোনে দিব ৰাজনীতি বিজ্ঞানে তাৰ পিছত চোৱা একেবাৰে শেষৰ পইণ্টটো সমগ্ৰ বিশ্বৰ ৰাজনৈতিক চিন্তা চৰ্চা আৰু ঘটনাৱলী কি কৈছে এবাৰ বিশ্বৰ কথা কৈছে বিশ্বৰ ৰাজনৈতিক চিন্তা চৰ্চা আৰু ঘটনাৱলীৰ এটা অধ্যয়ন কেনেকুৱা অধ্যয়ন কৰিবা তুমি কম্পেৰেটিভ অধ্যয়ন কৰিবা তুলনামূলক অৰ্থাৎ এখন দেশৰ লগত আনখন দেশৰ তুমি কি কৰিবা তুলনা কৰিবা ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা তুলনা তুমি ইংলেণ্ড বা আমেৰিকা দেশৰ ৰাজনৈতিক ব্যৱস্থাৰ লগত তুমি কৰিব পাৰা ভাৰতৰ চৰকাৰখনৰ তুলনা তুমি ইংলেণ্ড বা আমেৰিকা বা লণ্ডন চৰকাৰৰ লগত তুমি কৰিব পাৰা বা কৰিবলৈ জানিব লাগে জানিবলৈ আমি কি পঢ়িব লাগিব আমি পঢ়িব লাগিব পলিটিকেল সায়েন্স আমি পঢ়িব লাগিব ৰাজনীতি বিজ্ঞান গতিকে হেয়া হৈছে তুলনা কৰা এখন দেশৰ আন এখন দেশৰ লগত তুলনা কৰা গতিকে এই সমূহ হৈছে ৰাজনীতি বিজ্ঞানৰ জানিবলৈ বা আমি কিয় পঢ়িব লাগে তাৰ কিছুমান আৱশ্যকতা গতিকে আমি পঢ়িলো আজি কি পঢ়িলো আমি যে ৰাজনীতি বিজ্ঞান আমি কিয় পঢ়িব লাগে ইয়াৰ গুৰুত্ব কি গতিকে সমাজখনৰ বিষয়ে জানিবলৈ সমাজত বসবাস কৰা অন্য নাগৰিকৰ বিষয়ে জানিবলৈ বা কেনেকুৱা সম্পৰ্ক ৰক্ষা কৰিব লাগে তাৰ পিছত ৰাজনৈতিক সংগঠনবোৰৰ বিষয়ে জানিবলৈ নিজৰ অধিকাৰ কৰ্তব্যৰ বিষয়ে জানিবলৈ লগতে সমগ্ৰ বিশ্বৰ ৰাজনৈতিক চিন্তা চৰ্চা এক তুলনামূলক অধ্যয়ন কৰিবলৈ লগতে অতিশয় গুৰুত্বপূৰ্ণ কি নিজকে একোজন সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ আমাক কি লাগে ৰাজনীতি বিজ্ঞানৰ প্ৰয়োজন কাৰণ দেশ এখন সমাজ এখন জাতি এটা কেতিয়া উন্নত হ'ব যেতিয়া আমি নাগৰিক হিচাপে কি হম সুনাগৰিক হম দেশৰ প্ৰতি আমাৰ নিজৰ কৰ্তব্যবোৰ আমি সুচাৰুৰূপে পালন কৰিম ঠিক আছে গতিকে মই ভাবো যে তোমালোকে এইখিনি বুজি পাইছা আৰু ইয়াতে আজি আমাৰ এই ৰাজনৈতিক বিজ্ঞান ধাৰণা নামৰ পাঠটি শেষ হৈছে ইয়াৰ অন্তৰ্গত যিবোৰ নেকি প্ৰশ্ন আছে সেইবোৰ মই তোমালোকক অলপ দি যাম কাৰণ গোটেইবোৰ যদি মই একেবাৰতে দি দিওঁ তোমালোকে লিখোতে খেলিমেলি কৰিব পাৰা গতিকে অলপকৈ মই তোমালোকক দি যাম তোমালোকে সেইবোৰ স্কুলৰ বা বিদ্যালয়ৰ যিখন বহি আছে সেইখনত তোমালোকে ভালদৰে নিকাকৈ লিখিবা লিখি অকল থৈ নিদিবা সেইবোৰ তোমালোকে বাৰে পঢ়িবা আৰু মনত কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে আজিলৈ হ'ব সকলোৱে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'বা হ'ব ধন্যবাদ